নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ চেনেলটোৰ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি মই লৈ আহিছোঁ ক্লাছ 5ৰ ইংৰাজীৰ যিটো 8 নম্বৰ লেচনটো মই লৈ আহিছোঁ। গতিকে 8 নম্বৰ লেচনটো আজি এটা গুৰুত্বপূৰ্ণ বিষয় হয় নে নহয়? কাৰণ তাতে আমাৰ আছে কি কম্পিউটাৰৰ বিষয় হয় নে নহয়? আজি যুগত আমাৰ কম্পিউটাৰটো প্ৰায় সকলোৱে জানেই। চ' লেচনটোৰ নাম দিছে কি প্ৰথমতে এইফালে হেল্ল' কম্পিউটাৰ বুলি দিছে। হেল্ল' মানে হ'ল আমাৰ হেল্ল' কম্পিউটাৰ মানে হ'ল আমাৰ কি নমস্কাৰ। হেল্ল' মানে হ'ল আমাৰ নমস্কাৰ আৰু কম্পিউটাৰটো সকলোৱে নিশ্চয় জানে হয় নে নহয়? এতিয়া কম্পিউটাৰ আজিকালি কোন ল'ৰা ছোৱালীও জানে কম্পিউটাৰ বুলিলে কি বুজে হয় নে নহয়? এতিয়া কম্পিউটাৰৰ কিছুমান পাৰ্টছ আছে হা। অকল কম্পিউটাৰ বুলি ক'লে এটা বস্তুক নুবুজায়, গতিকে কেইটামান পাৰ্টছ থাকে, গোটেইকেইটা পাৰ্টছ সংযোগ কৰি পেলাই কি কৰা হয়, এটা কম্পিউটাৰ গঠন কৰা হয়। চ' আজি আমি ইয়াতে প্ৰত্যেকটো পাৰ্টছৰ বিষয়ে তাৰমানে পঢ়িম। কোনটো পাৰ্টছে কি তাৰমানে আদেশ দিয়ে, কি আমাক নিৰ্দেশ দিয়ে, সেইটো আমি আজি আলোচনা কৰিম। এই পাঠটোত তাৰমানে সেইখিনি কথাই দি আছে, কোনটোৱে কি তাৰমানে নিৰ্দেশ দিয়ে। চ' এতিয়া কম্পিউটাৰ হয়নে নহয়? মোক কম্পিউটাৰ বুলি কৈছিল এতিয়া কম্পিউটাৰটো নিজে নাই হয়নে নহয়? কম্পিউটাৰটো ভগৱানে বনোৱা বস্তু নহয়, প্ৰকৃতিৰ বস্তু নহয়। এইটো তাৰমানে কি কৰিছে, মানুহে কৃত্ৰিমভাৱে আৱিষ্কাৰ কৰিছে। চ' কোনে আৱিষ্কাৰ কৰিছিল এইটো মই ফৰেঞ্চিক কথা ক'লোঁ অলপ, আৰু তোমালোকে বেয়া নাপাবা, জাষ্ট মই তোমালোকক জানা যাতে সেইকাৰণে কৈছোঁ। কম্পিউটাৰটো হ'ল আমাৰ চাৰ্লছ বেবেজ নামৰ বিজ্ঞানীজনে তাৰমানে আৱিষ্কাৰ কৰিছিল এইটো কম্পিউটাৰটো কোনে আৱিষ্কাৰ কৰিছিল? চাৰ্লছ বেবেজ নামৰ বিজ্ঞানীজনে কৰিছিল। চ' এতিয়া মই তোমালোকক ক'ম, প্ৰথম পেজত দিয়া আছে কেইটামান বস্তু হা। কেইটা দিয়া আছে? 6টা দিয়া আছে, মুঠ 6টা বস্তু দিয়া আছে। চ' প্ৰথমটো যিটো দি আছে মনিটৰ, তাৰপিছত দি আছে UPS, তাৰপিছত কীবৰ্ড, তাৰপিছত মাউচ, তাৰপিছত প্ৰিণ্টাৰ, তাৰপিছত CPU। চ' তাৰমানে এই যে 6টা বস্তু দিয়া আছে, এই 6টা বস্তুৰ আমাক কম্পিউটাৰ বুলি নকয়, কিন্তু ইয়াৰে প্ৰিণ্টাৰ যিটো আছে, প্ৰিণ্টাৰটোৰ অবিহনেও আমাৰ এইকেইটা গোটেইকেইটা একেলগ সংযোগ কৰি পেলাই আমাৰ কম্পিউটাৰটো আমাৰ হ'ব পাৰে। কিন্তু আমি প্ৰিণ্টাৰটো নহ'লেও হয়। একচুৱেলি প্ৰিণ্টাৰটো আমাৰ কি কামত আহে? প্ৰিণ্টাৰটো আমাৰ আহে কপি কৰা, যিকোনো বস্তু এটা আমাৰ কপি কৰাৰ সময়ত কি আহে? প্ৰিণ্টাৰটো আমাৰ কামত আহে। চ' এতিয়া মনিটৰ হয় নে? মনিটৰটো একচুৱেলি টিভিৰ দৰে দেখা যায়। তাৰপিছত ইয়াতে দিয়া আছে UPS। এতিয়া UPSটো আমাৰ কি শ্বৰ্ট ফৰ্মত দি আছে। UPSৰ আমাৰ ফুল ফৰ্মটো হ'ল কি আনইণ্টাৰাপ্টেবল পাৱাৰ চাপ্লাই। চ' তাৰমানে কি কৰে, এই পাৱাৰ কিছুমান তাৰমানে সংযোগ কৰি ৰাখে, যিবিলাকে হয়তো কম্পিউটাৰ কিছুমানে মানে ক্লাছ 5তে ল'ৰা ছোৱালীয়ে কিছুমানে কম্পিউটাৰ চলাই, সেইবিলাকে জানিব যে কম্পিউটাৰৰ যিটো UPS সেইটো কি কৰে, ধৰি লওক আমাৰ তাৰমানে কাৰেণ্টটো গ'ল, যোৱাৰ পিছতো কি হয়, তাৰমানে অলপ শক্তি অলপ সঞ্চয় কৰি ৰাখে, অলপ দেৰিৰ কাৰণে কি কৰে, অলপ সঞ্চয় কৰি ৰাখে, যাতে আৰু অলপ তাৰমানে কাৰেণ্টটো যোৱাৰ পিছতো আৰু অলপ চলাব পাৰোঁ, তেনেধৰণে কি কৰে, সঞ্চয় কৰি ৰাখে। তাৰপিছত আমাৰ দি আছে কীবৰ্ডটো নিশ্চয় আমাৰ টাইপিঙৰ কাম কৰে হয় নে নহয়? টাইপিং কৰা হয়। তাৰপিছত আমাক দি আছে কি মাউচ মানে হ'ল একচুৱেলি নিগনি। এতিয়া নিগনিৰ দৰে দেখা যায়, এইটো বস্তু কিহৰ দৰে দেখা যায়? নিগনিৰ দৰে দেখা যায়। আৰু আমাৰ এইফালে দি আছে প্ৰিণ্টাৰটো হ'ল আমাৰ যিটো ছপা কৰা বুলি কয়, অৰ্থাৎ প্ৰিণ্টাৰ মানে হ'ল আমি জেৰক্স কৰা বুলি কওঁ। জেৰক্স কৰা বুলি ক'লে তোমালোকে ভালদৰে বুজি পাবা। তোমালোকে যায় কেতিয়াবা হয়নে নহয়, ধৰি লওক ভোটাৰ আইডিখন জেৰক্স কৰি লৈ অহা বুলি কয় কেতিয়াবা, হয়তো নিশ্চয়কৈ ঘৰৰ মানুহ তোমাৰ মা বা দেউতাই। চ' তেতিয়া জেৰক্স কৰিব লগা হ'লে আমি ক'ত কৰোঁ? প্ৰিণ্টাৰত কৰোঁ। আৰু তাৰপিছত আমাৰ দি আছে এইফালে CPUৰ আমাৰ CPUটো আমাৰ যেনেকৈ UPSটো শ্বৰ্ট ফৰ্মত দিয়া আছিল, আমাৰ CPUটোও শ্বৰ্ট ফৰ্মত দিয়া আছে। চ' CPUটোৰ ফুল মিনিং হৈছে কি? CPUটো চেণ্ট্ৰেল প্ৰচেছিং ইউনিট, অৰ্থাৎ CPUটোৰ মেইন তাৰমানে কম্পিউটাৰৰ কি বুলি কোৱা হয়? হেড বুলি কোৱা হয়, কম্পিউটাৰৰ মেমৰি বুলি কোৱা হয়। একচুৱেলি মেমৰি হ'ল কি এই CPU চেণ্ট্ৰেল মানে হ'ল আমাৰ মুখ্য, গতিকে একদম যিটো কেন্দ্ৰৰ পৰা তাৰমানে কি কৰে, চাৰিওফালে কি কৰে, পৰিচালনা কৰে। যেনেকৈ আমাৰ ৰাজ্যখন মানে কি কেন্দ্ৰ চৰকাৰে পৰিচালনা কৰে, ঠিক তেনেদৰে তাৰমানে কেন্দ্ৰ চৰকাৰৰ দৰে এই CPUৱেও কাম কৰে কম্পিউটাৰ এটাত। গতিকে আমি এইটোক অকল কম্পিউটাৰ বুলি ক'ব নোৱাৰোঁ, বা আমি কীবৰ্ডক ক'ব নোৱাৰোঁ, বা মাউচকো আমি অকলে কম্পিউটাৰ বুলি ক'ব নোৱাৰোঁ, USBকো ক'ব নোৱাৰোঁ, মনিটৰকো ক'ব নোৱাৰোঁ।
সো আমি এই পাঁচটা বস্তু কম্পিউটাৰ বুলি ক'ম কোন পাঁচটা মনিটৰ ইউপিএস কিবোৰ্ড মাউস আৰু সিপিইউ আমি একেলগে কি বুলি ক'ম আমি এটা কম্পিউটাৰ বুলি ক'ব পাৰোঁ তাৰপিছত আমি চাওঁ পাঠটোত মূল পাঠটোত কি দিয়া আছে প্ৰথমতে একদম ওপৰৰ লাইনটো দিছে কি লিসেন টু হোৱাট দে সে মানে বলা শুনো আমি সিহঁতে কি কৈছে তাৰ মানে সিহঁতৰ মাজত কি হৈছে কিছু কথোপকথন হৈছে মানে আলোচনা চলি আছে সো এতিয়া কোনবাটোৱে কিবা কৈছে সো আমি চাও কি কৈছে প্ৰথমতে কিবোৰ্ডে কৈছে হা কিবোৰ্ড মানে কৈছে কি বুলি কৈছে আই লুক লাইক এ টাইপৰাইটাৰ মই দেখিবলৈ কিহৰ দৰে টাইপৰাইটাৰৰ দৰে হয় না তাৰপিছত ক'লে কি আই হ্যাভ এ সেট অফ কি মোৰ কিছুমান চাবিৰ সেট আছে কেছ মানে হ'ল আমাৰ চাবি কি মানে হ'ল আমাৰ চাবি হা কেছ মানে চাবিবোৰ আমাৰ চাবি এতিয়া তাৰ পিছত দিছে কি আই এম কল্ড আ কিবোৰ্ড আৰু মোক কি বুলি মাতে মোক কিবোৰ্ড বুলি মাতে তাৰ পিছত সেইখিনি কথা ক'লে কোনে কিবোৰ্ডে ক'লে সো তাৰ পিছত এবাৰ মনিটৰে মাত দিছে কি বোলে আই লুক লাইক টিভি তোমালোকে প্ৰত্যেকে নিশ্চয় দেখিছা হয় না এতিয়া টিভি আৰু এই মনিটৰৰ মাজত বিশেষ একো পাৰ্থক্য নাই দেখিবলৈ একে হয় সেইকাৰণে কি বুলি কৈছে মই টিভিৰ দৰে দেখোঁ বুলি কৈছে তাৰপিছত বাট আই এম নট এ টিভি কিন্তু মই টিভিৰ দৰে যদিও মোক দেখে কিন্তু মই টিভি নহয় তাৰপিছত কি কৈছে আই এম কল্ড আ মনিটৰ আৰু মোক কি বুলি মাতে মোক মনিটৰ বুলি মাতে কল মানে হ'ল আমাৰ মতা কাৰ্য মতা কল মানে হ'ল আমাৰ কি মতা কাৰ্য যিটো আমাক মাতা বুলি মোক তাৰমানে কি বুলি মাতে সকলে মনিটৰ বুলি মাতে আই হ্যাভ এ স্ক্ৰীন মোৰ এখন কি আছে স্ক্ৰীন আছে ধুনীয়া কি আছে এখন স্ক্ৰীন তাৰপিছত আই চ ইনফৰমেশ্যন অন দা স্ক্ৰীন এতিয়া কম্পিউটাৰটোত যিবিলাক মানে টাইপ কৰা হয় বা যিবিলাক কিছুমান বস্তু টাইপ কৰা হয় আমি ক'ত টাইপ কৰোঁ আমি কিবোৰ্ডত টাইপ কৰোঁ হয়নে নহয় এতিয়া সেইবিলাক বস্তু আমি ক'ত দেখোঁ দেখা কাৰ্যটো আমাৰ কোনটোৱে ইনফৰমেশ্যন দিয়ে আমাক আমি এইটো টাইপ কৰিছোঁ আমি কোনে ইনফৰমেশ্যন দিব কম্পিউটাৰটো ইনফৰমেশ্যন দিয়ে আমাক মনিটৰটোৱে দিয়ে আমাক মনিটৰটোৱে ইনফৰমেশ্যন দিয়ে তাৰপিছত আমাক কি দিছে চাওঁ এবাৰ দিছে আমাৰ CPU মানে কাৰ্য দিছে কি দিছে আই এম দা ব্ৰেইন অফ দা কম্পিউটাৰ আৰু মই কি কম্পিউটাৰৰ মগজু মই তোমালোক কৈছোঁ নহয় মেমৰি বুলি কওঁ প্ৰথমতে কম্পিউটাৰৰ ব্ৰেইন বুলি কোৱা হয় কাক CPU হয়নে নহয় CPUৰ ফুল ফৰ্মটো মই তোমালোক প্ৰথমতে কৈছিলোঁ কি বুলি কৈছিলোঁ চেণ্ট্ৰেল প্ৰচেছিং ইউনিট বুলি কৈছিলোঁ হয়নে নহয় এতিয়া তাৰমানে কি বুলি মাতা হয় CPU কি বুলি মাতা হয় আই এম দা ব্ৰেইন অফ দা কম্পিউটাৰ তাৰমানে মই কম্পিউটাৰৰ ব্ৰেইন হয়নে নহয় ব্ৰেইন আই কণ্ট্ৰল দ্য কম্পিউটাৰ আৰু মই কম্পিউটাৰটো কি কৰোঁ কণ্ট্ৰল কৰোঁ হয় নহয় তাৰপিছত ক'লে কি কণ্ট্ৰল মানে হ'ল পৰিচালনা হা কণ্ট্ৰল মানে হ'ল পৰিচালনা কৰে কণ্ট্ৰল মানে হ'ল আমাৰ কি পৰিচালনা তাৰপিছত কি দিলে আই এম কল্ড দা CPU তাৰমানে মোক কি বুলি মাতে মোক CPU বুলি মাতে আৰু তাৰ পিছত ইফালে দিছে ইফালে সৰুটো কি দিছে আই এম স্মল মই সৰু আই এম অলৱেজ অন দ্য মুভ আৰু মই প্ৰতিদিনে কি ইফালে লৰচৰ কৰি থাকোঁ I scratch for things. I am called a mouse. তাৰপিছত দিছে কি I search for things বুলিছে তাৰমানে হ'ল কি মই কিছুমান বস্তু বিচাৰোঁ হা আৰু এইফালে যে I am called a mouse আৰু মোক কি বুলি মাতে হ'লে মোক মাতে কি মাউচ বুলি মাতে হয়নে নহয় মাউচ মানে মই প্ৰথমতে কৈছিলোঁ তোমালোকক নিগনি হয়নে নহয় তো মোক কি বুলি মাতে মাউচ বুলি মাতে তাৰপিছত তোমালোকক মই কিন্তু কৈছিলোঁ কি এতিয়া পাঁচটা বস্তুৰ কথা কৈছিলোঁ সো ইয়াতে তোমাক মেইনলি কেইটা বস্তু দিছে এইকেইটা বস্তু দিছে তাৰমানে আমাক এই চাৰিটা বস্তুৰে আমাৰ এটা কম্পিউটাৰ হয়
কিন্তু আমাক মানে এই দুয়োটা বস্তু ইউপিএছটো লাগে আমাক যাতে আমাৰ কাৰেণ্টটো যোৱাৰ পিছতো অলপ সময়ৰ কাৰণে আমি আৰু কম্পিউটাৰটো চলাব পাৰোঁ সেইকাৰণে লাগে কিন্তু আমি এইটো নহ'লেও পাৰোঁ আৰু আমাক প্ৰিণ্টাৰটো লাগে কি কাৰণে ছপা কৰাৰ কাৰণে কিন্তু আমি কম্পিউটাৰটো এনেও ব্যৱহাৰ কৰোঁ কেতিয়াবা হয়নে নহয় গতিকে এনে ব্যৱহাৰ কৰিলে আমাক এই চাৰিটা বস্তুৰে হয় কোন চাৰিটা মনিটৰ কিবৰ্ড আৰু মাউচ আৰু আমাৰ CPU তো এইখিনি আছিল আমাৰ কি মেইন তাৰমানে কৈছে আৰু প্ৰথম কিবৰ্ডে কি বুলি ক'লে মনিটৰে কি বুলি ক'লে তাৰপিছত আমাৰ CPU কি বুলি ক'লে আৰু আমাৰ মাউছে কি বুলি ক'লে হয়নে নহয় তাৰপিছত কি আছে আমি এইখিনি চাই লওঁ এইফালে তাৰমানে তোমালোক পঢ়িব দিছে আৰু পঢ়িব দি পেলাই এইফালে তলত কেইটামান কুৱেশ্যন কৰিছে চ' মই এতিয়া পঢ়িম তাৰপিছত তোমালোকক কুৱেশ্যনকেইটা চল্ভ কৰি দিম চ' এই 3 নম্বৰ এক্টিভিটিছত দিয়া আছে তোমাৰ এইখিনি পঢ়িব দিছে তাৰপিছত কুৱেশ্যনকেইটা সুধিছে চ' এতিয়া মই তোমালোকক পঢ়ি দিম নহয়কেইটা আৰু অসমীয়াটো কৈ দিম ধুনীয়াকৈ প্ৰথমতে দিছে কি my grandfather's name is Mohan Kohai. He is 5 feet and 7 inches tall. He has gray hair and wears glasses. He is 17 years old. He writes books and is learning to type his books on a computer. তাৰমানে কৈছে কি যে ইয়াতে প্ৰথম দফাটো মোৰ গ্ৰেণ্ডফাদাৰৰ নাম হ'ল কি মোহন গোহাঁই বুলি কৈছে তাৰপিছত তেওঁৰ মানে যিটো দীঘল তেওঁৰ হ'ল যিটো তল তেওঁৰ 5 ফুট 7 ইঞ্চি দীঘল আৰু তাৰপিছত কৈছে কি তেওঁৰ চুলিৰ কালাৰ যিটো গ্ৰে ধূসৰ আৰু তেওঁ চশমা পিন্ধে তাৰপিছত তেওঁৰ বয়স হৈছে 70 বছৰ আৰু তেওঁ কি লিখে বুক লিখে আৰু তেওঁ শিকে কিছু বুক কেনেকৈ লিখে ক'ত শিকে কম্পিউটাৰত শিকে সেইখিনি কথা ইয়াতে কৈছে তাৰপিছত সেকেন্ড কথাটো কৈছে কি my grandfather also loves to watch the TV his favorite program are daily news on local channel so he also watch program on animals history and science he has a radio too he loves to listen to music on it he is also a recipient of the Satya Sarvi Award তো ইয়াত এইটো দফাত কৈছে কি মোৰ যি গ্ৰেণ্ডফাদাৰ আছে গ্ৰেণ্ডফাদাৰ মানে হ'ল আমাৰ ককা মোৰ ককাই কি ভাল পায় মোৰ টিভি চাই ভাল পায় আৰু টিভিত কি চাই ভাল পায় ফেভাৰিট প্ৰগ্ৰাম তাৰমানে হ'ল কি এই এটা আকৰ্ষণীয় ফেভাৰিট মানে হ'ল ফেভাৰিট প্ৰগ্ৰাম চাই ক'ত লোকেল নিউজত ফেভাৰিট প্ৰগ্ৰাম হ'ল মানে কি এই মানে আকৰ্ষণীয় এটা অনুষ্ঠান হয়নে নহয় যিটো কি বুলি কোৱা হয় ফেভাৰিট প্ৰগ্ৰাম মানে হ'ল আমাৰ কি প্ৰিয় অনুষ্ঠান চ' প্ৰিয় অনুষ্ঠানটো ক'ত চাই লোকেল নিউজত চাই লোকেল নিউজৰ চেনেলত চাই আৰু হি অলছ' ৱাটছ প্ৰগ্ৰাম অন এনিমেলছ তাৰপিছত কৈছে কি তেওঁ এনিমেলৰ যিটো প্ৰগ্ৰাম অনুষ্ঠান সেইটো চাই লগতে তেওঁ ঐতিহাসিক বস্তুবিলাক চাই ভাল পায় ঐতিহাসিক বস্তু জানে তোমালোকে নিশ্চয় ইতিহাসৰ বস্তুবিলাক চাই ভাল পায় তাৰপিছত ছায়েন্সৰ বস্তুবিলাক চাই ভাল পায় তাৰপিছত হি হেজ এ ৰেডিঅ'টো তাৰপিছত তেওঁৰ এটা কি আছে ৰেডিঅ' আছে আৰু সেই ৰেডিঅ'টোত তেওঁ কি গান শুনি বিৰাট তাৰমানে ভাল পায় এতিয়া আৰু তেওঁক এটা মানে এৱাৰ্ডেৰে সন্মানিতও কৰা হৈছিল কি এৱাৰ্ড আছিল সত্য সাৰ্ভি এৱাৰ্ড বুলি এটা এৱাৰ্ড আছে চ' সেই এৱাৰ্ডটোৰে তেওঁক সন্মানিত কৰা হৈছিল তাৰপিছত কুৱেশ্যনকেইটা আমি আলোচনা কৰোঁ কি দিছে চ' 3 নম্বৰটো কুৱেশ্যনটো প্ৰথম কুৱেশ্যনটো সুধিছে কি মোহন গোহাঁই ইজ ড্ৰেছ টল তাৰমানে কিমান ফিট ওখ আছিল নিশ্চয় ইয়াতে দিয়া আছে 5 ফুট 7 ইঞ্চ নহয় 5 ফুট 5 ফিট 5 ফিট 7 ইঞ্চ 5 feet 7 inch গতিকে ইয়াতে কিমান হ'ব 5 feet 7 inch so he wears কি পিন্ধিছিল তেওঁ পিন্ধিছিল কি গ্লাছ হয় না গ্লাছেছ তাৰপিছত কি হৈছে he loves to watch তেওঁ কি চাই ভাল পাইছিল টিভি নিশ্চয় ইয়াতে কি হ'ব টিভি he loves to listen তেওঁ কি শুনি ভাল পাইছিল গান সং মিউজিক হ'ব তাৰপিছত ইফালে he is also a recipient of কি তাৰমানে কি উদিছে ইয়াতে হি ইজ অলছ' ৰেচিপিয়েণ্ট তেওঁ কি এৱাৰ্ডৰে সন্মানিত কৰা হৈছিল সেইটো উদিছে নিশ্চয় সত্য সাৰ্ভি এৱাৰ্ড তাৰপিছত এ পাৰ্চন হু ৰাইটছ বুকছ ষ্টৰিজ আৰ্টিকলছ এটচেট্ৰা ইজ কল্ড এ তাৰমানে যিবিলাকে বুক লিখে যিবিলাকে ষ্টৰি লিখে আৰু যিবিলাকে আৰ্টিকলছ লিখে সেইবিলাক কি বুলি কোৱা হয় সেইটো লিখিব দিছে ইয়াতে
কি বুলি কোৱা হয় ৰাইটাৰ বুলি কোৱা হয়। চ' ইয়াতে হ'ব কি ৰাইটাৰ। মই তোমালোকক কৈ দিছোঁ অলপ বুজাত যাতে সুবিধা হয় সেইকাৰণে কৈছোঁ। আৰু আজিৰ ভিডিঅ'টো নিশ্চয় তোমালোকে বুজি পাইছা। গতিকে আৰু তোমালোকে মোক যেনেদৰে ছাপোৰ্ট কৰি আছা ঠিক সেনেদৰে ছাপোৰ্ট কৰি থাকিলে আৰু নিশ্চয় মই ভিডিঅ' বনাম তোমালোকৰ বাবে। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল। পাৰ্টটো মই তোমালোকক সম্পূৰ্ণৰূপে বুজাই দিছোঁ। গতিকে পাৰ্টটো যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিবা আৰু আন বন্ধুলৈ যিবিলাকে পোৱা নাই সেইবিলাকলৈ শ্বেয়াৰ কৰি দিবা। আজি মই ইমানতে সমাপ্ত কৰিছোঁ আৰু তোমালোকৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।